জয় হিন্দ আৰু বুধবাৰৰ ৰাতিপুৱালৈ সকলোকে শুভেচ্ছা জনালোঁ ঠিক আছে অলপ গ্ৰিটিংটো বেলেগ ধৰণৰ হ'ল নেকি একো নাই সূৰ্য ভাই সদায় ইউনিক আৰু অলপ ৰেয়াৰে হয় ঠিক আছে এতিয়া মোৰ ইয়াতে বৰ্তমান গুৱাহাটীত আমাৰ বৰষুণ দি আছে সৰু সৰু কিনকিনীয়া বৰষুণ যিহেতু মানে এটা কথা আছে নহয় কিনকিনীয়া বৰষুণে ষ্টাইল নষ্ট কৰে দুদিনীয়া প্ৰেমে জীৱন ধ্বংস কৰে ঠিক তেনেকুৱা একো নাই ঠিক আছে এইবিলাক আগৰ ডাইলগ মানে আমি পঢ়ি থকা টাইমৰ ডাইলগ ঠিক আছে এইবিলাক ডাইলগ মানে দিছিলে চিঠিবিলাকত দিছিলে আমি পঢ়িছিলোঁ ঠিক তেনেকুৱা এটা কথা হ'ল প্ৰথম কথা সকলোকে শুভেচ্ছা জনালোঁ সকলোকে কংগ্ৰেচুলেশ্যন ঠিক আছে যিসকলে এইচএছত ভাল ৰিজাল্ট এটা কৰিছে আৰু যিসকলৰ মানে ধৰি লওক বেয়া হৈছে আৰু বেয়া হোৱাটো মই তিনিটা প্ৰকাৰে ভাবোঁ ঠিক আছে এটা হৈছে ফেলটোতো একদম বেয়া সেইটো বেলেগ এটা যিসকলে ধৰি লওক মানে এক্সপেক্ট কৰা মতে ৰিজাল্ট নহ'লে সেইসকলৰ মতেও সিহঁতক সোধা তাৰ পৰীক্ষা ভাল হৈছে নে সিহঁতেও বেয়া বুলি হ'ব আৰু সেইসকলৰ কাৰণে বেয়া যিসকলে মেট্ৰিকত ফাৰ্ষ্ট পাইছে কিন্তু হাই ছেকেণ্ডেৰী ছেকেণ্ড পাইছে বা ধৰি লওক থাৰ্ড পাইছে সেইটো এটা বেয়া বেয়া তিনি প্ৰকাৰৰ দেই এটা ফেলটো এটা একদমেই বেয়া এটা কথা হ'ল তোমালোককো মই ধৰি লওক এটা এডভাইচ দিব বিচাৰোঁ ঠিক আছে বেটাৰ লাক নেক্সট টাইম চ' তুমি যদি ভাল ৰিজাল্ট কৰিম বুলি ভাবিছা আৰু এবাৰ এক্সাম দি দিয়া একো কথা নাই ঠিক আছে বয়সটো এতিয়া ভাবা যায় যে ধৰি লওক মই হাই ছেকেণ্ডেৰী যদি আৰু এক বছৰ পিছাই যাওঁ তেতিয়াহ'লে কি আপুনি আপোনাৰ দাদাবিলাকক আপোনাৰ নিজৰ খুৰাবিলাকক সোধক যে ধৰি লওক এক বছৰ বয়সটো মেটাৰ নকৰে ঠিক আছে ৰিজাল্টটো বহুত মেটাৰ কৰে সেইকাৰণে কৈছোঁ ৰিজাল্টটো ভাল কৰা তেতিয়াহে তুমি ভাল এখন কলেজত নাই ভাল এটা ধৰি লওক চাকৰি পাব পাৰিবা ঠিক আছে সেইবিলাক বাদ দিলোঁ বাৰু ঠিক আছে কোনো কথা নাই আৰু আমাৰ ডিফেন্সৰ কাৰণে বিশেষ কৰি বেছি পাৰ্চেণ্টেজ নালাগে 45 হ'লে ইনাফ ঠিক আছে যদিহে তোমাৰ মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং থাকা ঠিক আছে এটা কথা হ'ল কি বহুতে মানে ধৰি লওক মই অলপ মিনি ব্লগ হিচাপতে বনাইছোঁ ভিডিঅ'টো তো বেয়া নাপাব তোমালোকে এতিয়া আমি এটা বস্তু শিকিম যে ধৰি লওক বহুতে মানে পাৰ্চেণ্টেজৰ ওপৰত এটা মানে ফটোৱা দি থাকে যে ধৰি লওক তুমি 300 পাইছা নেকি অ'কে মানে যিখনত কম পায় সেইখন নধৰে ঠিক আছে হাই ছেকেণ্ডেৰী আমি গমেই পাওঁ পাঁচখন ছাবজেক্টৰ মাৰ্কটো লৈ কেনে পাৰ্চেণ্টেজ হ'লে অ'কে 300 পাইছা 300টো পাছেৰে হৰণ কৰি দিব মানে 60 অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই গ'ল এতিয়া ধৰি লওক তুমি 400 পাইছা নেকি ঠিক আছে 400টো পাছেৰে হৰণ কৰি দিব ঠিক আছে মানে কিমান 5 8 গুণ 40 মানে প্ৰত্যেকতে লেটাৰ মাৰ্ক আছে আৰু লেটাৰ মাৰ্কৰ মানে মাৰ্ক পাইছে আৰু 80% মাৰ্ক পাইছে ঠিক আছে প্ৰতিখনতে মানে 80 এভাৰেজ পাই গৈছে তেনেকুৱা নহয় ঠিক আছে আপুনি যদি ধৰি লওক 5ৰে হৰণ কৰে বা ধৰি লওক মেট্ৰিকৰ ৰিজাল্টটো যদি 6ৰে হৰণ কৰে যিমান মাৰ্ক পাইছে ধৰি লওক মেট্ৰিকত 300 পাইছে মানে 6ৰে হৰণ কৰিলোঁ অৰ্থাৎ 50% মাৰ্ক পাইছে তেনেকুৱা নহয় চব ক্ষেত্ৰতে তেনেকুৱা নহয় কাৰণ 100 মাৰ্ক প্ৰত্যেকখন ছাবজেক্টত 100 মাৰ্ক আছে কাৰণে আমি ধৰি লওক এটা ছাবজেক্টত 1ৰে হৰণ কৰোঁ ঠিক আছে মানে 5টা ছাবজেক্ট যদি 500 মাৰ্ক টোটেল মাৰ্ক হয় তেনেহ'লে 5ৰে হৰণ কৰি তাক পাৰ্চেণ্টেজটো ওলায় কিন্তু একচুৱেলি সেইটো ৰুল বা সেইটো মেথড কোনোপধ্যে আমাৰ এক্সামবিলাকত কাম নকৰে আৰু তাত SSC GDৰ 160 পেপাৰ হয় 160 পেপাৰটো যদি সি 70 মাৰ্ক পাইছে তেনেহ'লে কিমান পাৰ্চেণ্ট পাইছে আপুনি ক'ব পাৰিব লগ আপুনি ক'ব পাৰিব নেকি 70 মাৰ্ক পাইছে সি 160ৰ ভিতৰত চ' সি কিমান পাৰ্চেণ্ট পাইছে এতিয়া কওক এতিয়া আপুনি একেৰে হৰণ কৰক হ'ব 70% নেকি নহয় তাৰ কাৰণে সঠিক মেথডটো মই মানে বহি কলমৰ সহকাৰে চ' তোমালোকক একদম একচুৱেলি পাৰ্চেণ্টেজ কেনেকৈ ওলায় ত' সেইটো দেখাই দিম ঠিক আছে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'